নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ৱৰ্ল্ড চেনেলত স্বাগতম। ছাইডত থকা বেল আইকনটো দবাই ল'ব আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব যাতে সকলো ভিডিঅ' আপোনালোকে ন'টিছ পাই যায়। ধন্যবাদ। আৰু আজি আপোনালোকক মই দেখুৱাব ওলাইছোঁ ভোট জলকীয়া খেতি কিছুমান ঔষধৰ বিষয়ে। আৰু এইটো দেখা পাইছে এয়া নিমপাত, আৰু নিমপাতটো আজি এইখিনি পিচিম আমি এতিয়া। আৰু দেখা পাইছে মিক্সিত এনেকৈ পিচি লৈছোঁ আমি নিমপাতখিনি। আৰু নিমপাতখিনি মিক্সিত পিছাৰ পাছত আমি সেইটো বটলত ভৰাম, কাৰণ মোৰ তাত এটা বটল আছে স্প্ৰে' কৰা 50 টকীয়া। সেইটো আমি বটলত খপ এনেকৈ লগাব লাগে স্প্ৰে'টোত। গোটেইখিনি এনেকৈ দেখিছে কাগজত নিমপাতখিনি বাকী চেপি অকল ৰসখিনি তাত বটলত ভৰালোঁ। আৰু এতিয়া সেই বটলটো দি আমি এনেকৈ এইদৰে নিমপাতৰ ৰসখিনি গছবিলাকত স্প্ৰে' কৰি দিম। ভোট জলকীয়াবিলাকত দেখা পাইছে নিমপাতৰ ৰসবিলাক। আৰু এইবিলাক দিলে তেতিয়া যিবিলাক পোক পৰুৱা থাকে, যিবিলাকে গছৰ পাত খায় আৰু আপোনাৰ ফলবিলাক খায়, সেই ধৰণৰ তেনেকুৱা ধৰণৰ পোকখিনি নাহে। আৰু তাৰ উপৰিঞ্চি আৰু কিছুমান পোক আছে, দেখা পাইছে মই কেনেকৈ স্প্ৰে' কৰিছোঁ এয়া বটলত এনেকৈ। আৰু এইটো একেবাৰে কম দামী স্প্ৰে', আৰু আপোনালোকে 1500 টকীয়া বা 2000 টকীয়া দামী মেচিন কিনাৰ দৰকাৰ নাই। এইটো 50 টকীয়া দোকানতে পাই যাব। খপটো লগাই দিলে হ'ল বটলত, আৰু খালি এডাল পাইপ লাগিব। ভিতৰত এডাল সৰু পাইপ আছে, সেইটো মানে পাম্প কৰিলে তেতিয়া সেই পাইপডালৰ থ্ৰু দি সেইটো আহে, পানীখিনি আহে। আৰু তেতিয়া আপুনি এনেকৈ স্প্ৰে' কৰিব পাৰিছোঁ ভালদৰে দেখা পাইছে। আৰু আপোনালোকক এতিয়া এটা কথা কওঁ, মই ভোট জলকীয়া আপোনাৰ কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব। এয়া দেখা পাইছে মই চব অৰ্গেনিক সাৰ প্ৰয়োগ কৰিছোঁ, কিমান স্বাস্থ্য ভাল হৈছে দেখা পাইছে আপোনালোকে। আৰু মই কিছুমান কথা আপোনালোকে আজি জনাই দিওঁ যে অৰ্গেনিক সাৰৰ ভিতৰত অকল নিমপাতেই নহয়, আৰু আছে কিছুমান কীটনাশক বস্তু। আৰু যেনেকৈ এই বটলটোতে আপোনালোকে আৰু এটা বস্তু ভৰাই স্প্ৰে' কৰিব পাৰে, মই কৈ দিছোঁ। আপোনালোকৰ ভোট জলকীয়া পাতত যিবিলাক মানে পাতবিলাক সুতুৰা মাৰি মাৰি যায়, অৰ্থাৎ কিছুমান পোক থাকে পাতৰ তলত যিবিলাকে পাতবিলাক পূজা মাৰি মাৰি যায়, পূজা খাই যায় পাতবিলাক। আৰু সেই বেমাৰটোৰ কাৰণে আপোনালোকে 100 গ্ৰাম নহৰু আৰু 100 গ্ৰাম দৈ 5 দিনলৈকে পানীত তিয়াই ৰাখিব। মানে প্ৰথমতে দৈ আৰু নহৰুখিনি মিক্সিত পিচি ল'ব, লৈ আপোনালোকে 2-3 লিটাৰ পানীত সেইখিনি দি 5 দিনলৈকে সেইখিনি তেনেকৈ ৰাখি 5 দিনৰ পাছত 6 নম্বৰ দিনাখন আপোনালোকে সেইটো গোটেই পানীখিনি ল'ব, টুকি পেলাই সেই পানীখিনি বটলত ভৰাই স্প্ৰে' কৰিব এইবিলাক নিমপাতত। মই প্ৰত্যেক 2 সপ্তাহ বা মাহত এবাৰকৈ মই সেইটো স্প্ৰে' কৰোঁ। মাহত এবাৰকৈ স্প্ৰে' কৰিলে হ'ল। আপোনালোকে গোটেই গছতে গোটেই পাতে ফলে এনেকৈ ফলত আচলতে পাতত দিব লাগে সেইটো। আৰু এইটো আপুনি পাৰিলে গোটেই গছজোপাতে দি দিব সেইটো স্প্ৰে' কৰি পেলাই। সেইটো মানে আটাইতকৈ অৰ্গেনিক হিচাপে সেইটো আকৌ ডাঙৰ কীটনাশক। আৰু সেইটোৰ ফলত আপোনালোকৰ কোনো ধৰণৰ পোকে আপোনাৰ নাহে, ওচৰলৈ একেবাৰেই নাহে। আৰু লগতে আপোনাৰ সেই সুতুৰা মৰা যিটো পাতৰ লগত অকণি অকণি থাকে পৰুৱা, মানে একদম কেঁচু, মানে হেৰি সৰু সৰু একেবাৰে, সেইটোও নাহিব আৰু পাতবিলাক সুতুৰা নামাৰিব। আৰু আপোনালোকে এইদৰে কৰক। আৰু আপোনালোকে আৰু লগতে আপোনালোকে আৰু এটা কীটনাশক ব্যৱহাৰ কৰিব পাৰে, যিটো হৈছে ছাই। আমি য'ত নেকি যিসকলৰ বাৰু উপলব্ধ নাই এইটো বেলেগ কথা, কিন্তু আমাৰ নিচিনা কিছুমান মানুহৰ তাত আছে এইটো বস্তু। সেইটো হৈছে আপোনাৰ ছাই। আৰু ছাইটো আপোনাৰ খৰি চৰি জ্বলালে বা গৰু দানা চানা খীৰালেও খৰি ব্যৱহাৰ কৰা হয় আমাৰ। আৰু সেই খৰিৰ যিটো ছাই ওলায়, সেই ছাইটো আপোনালোকে চালি পেলাই চালি সেইটো আপোনালোকে গছৰ চাৰিও চাইডে বা গছত আপোনালোকে পাতলকৈ ছটিয়াব পাৰে। গছত নছটিয়াব, বস্তুটো অলপ সাৰজাতীয় বস্তুটো, সেইবাবে গছত নছটিয়াব। পাৰিলে গছজোপা চাৰিও চাইডে ধুনীয়াকৈ ছটিয়াই দিব, আৰু পাৰিলে মাটিৰ তলত অলপ মিলাই দিব। আৰু তেতিয়া আপোনালোকে ভোট জলকীয়া কোনো ধৰণৰ পোক নাহে আৰু কোনো সমস্যা নাই। মই এইবিলাকে দিওঁ, সেইবাবে আপোনালোকে দেখিছে কোনো ধৰণৰ প্ৰব্লেম নাই। গছবিলাক ফল মূল কিমান ধুনীয়াকৈ লাগিছে। আৰু আগৰ ভিডিঅ'বিলাকতো মই দেখুৱাইছোঁ বেছি প্ৰডাকশ্যনৰ কাৰণে কি, সেইখিনি ভিডিঅ' আপোনালোকে চাই ল'ব। বেছি প্ৰডাকশ্যনৰ কাৰণে কি কি কৰিবলগীয়া আছে, আৰু এয়া দেখা পাইছে আপোনালোকে। আৰু এটা বিশেষ কথা, ভোট জলকীয়া মই কৈয়ে থৈছোঁ সেইখিনি আগতেও, আৰু এতিয়াও মই কৈছোঁ, যাতে য'ত ৰুব আপোনালোকে মাটিটো ওখ হয়, আৰু পাৰিলে ঢিপ নিচিনা কৰি দিব, গুৰিটো ওখ কৰিব, যাতে পানী পৰিলে পানীটো নামি আহে। তেতিয়া আপোনালোকে বাৰিষাও এই খেতি কৰিব পাৰিব। আৰু এইবিলাক যদি আপোনালোকে ব্যৱহাৰ কৰে, আৰু তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব। আৰু এইবিলাক ব্যৱহাৰ কৰিলে আপোনালোকে তেতিয়া আৰামত এইটো ভাল প্ৰডাকশ্যন ল'ব পাৰিব। আৰু মোৰ গছ দেখা পাইছে আপোনালোকে, এয়া মই কেনেকৈ কৰি আছোঁ, আৰু যেনেকৈ মই কৰি আছোঁ তেনেকৈয়ে আপোনালোকক মই জনাই আছোঁ। সেইবাবে আপোনালোকে তেনেকৈয়ে কৰক, তেনেকৈ আপোনালোকে উন্নতি কৰিব পাৰিব। বহুত লাভালাভ আছে, জানেই এজোপা গছে কিমান আয় কৰিব পাৰে, মই কৈছোঁ আগতেও। আৰু নিবনুৱাসকলেও এইটো ব্যৱসায়ত লাগক, বহুত ডিমাণ্ড আছে এই ভোট জলকীয়াৰ, আৰু খায়ো ভাল, স্বাস্থ্যৰ কাৰণে ভাল। আৰু আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব। কমেও 1 বিঘা মাটিত কৰিলে বহুত টকা
অৰ্জন কৰিব পাৰিব। আৰু এয়া দেখা পাইছে মই কৰা খেতিৰে এইখিনি, আৰু আপোনালোকে তেনেকৈ কৰক। আৰু মই কীটনাশক অৰ্গেনিক আপোনালোকক জনালোৱে আজি 3টা কীটনাশকৰ কথা, আৰু তাৰ বাহিৰে অন্য কীটনাশক আপোনালোকে ৰাসায়নিক কোনো ধৰণৰ ব্যৱহাৰ নকৰিব, এইখিনিকে কৰক। আৰু এইখিনি কৰিলে মই যেনেকৈ যিমান ফল যিখিনি টকা আয় কৰিছোঁ আপোনালোকেও তেনেকৈ আয় কৰিব পাৰিব ভালেখিনি। আপোনালোকে যিমান গছ ৰুব সিমানে আয় কৰিব পাৰিব। মই কৈছোঁ এজোপাত 200 টকা হ'লে, আৰু বাকী 100 জোপা বা 1000 জোপা গছ লগালে আপোনাক কিমান টকা হ'ব গম পাইছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু মোক এনেকৈ ছাপোৰ্ট কৰি যাব। চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ আৰু বেল আইকনটো ক্লিক কৰে। ধন্যবাদ।